পঞ্চগড় শৰ্মা হিয়াৰ তো আজি মই এটা মানে লোকেশ্যনত যাই আছোঁ। লোকেশ্যন মানে নতুনকৈ মানে টিহুৰ মাজমজিয়াত মানে মাজমজিয়াত মানে নতুনকৈ স্থাপন হৈছে। তো এতিয়া নকওঁ, বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰি দিম, বলক। দাদা নমস্কাৰ। হয়, নমস্কাৰ নমস্কাৰ। আপোনাৰ নামটো? মোৰ নাম তপন গোস্বামী। আৰু মই মানে শুনি আছিলোঁ কি ইউ লাইক বুলি মানে এখন পাৰ্লাৰ মানে ইয়াতে ফৰ বইজ মানে ইয়াতে মানে স্থাপন হৈছে নতুনকৈ। চ' মই আহি গ'লোঁ মানে তো মানে কিমান দিন হ'ল স্থাপন? মই 5 তাৰিখে ষ্টাৰ্ট কৰিলোঁ। 5 তাৰিখে ষ্টাৰ্ট কৰিলোঁ এখন নতুনকৈ মনত এটা সপোন আছিল, এখন জেন্সৰ পাৰ্লাৰ দিয়াৰ কাৰণে টিহুত। হয় এখন আৰম্ভ কৰিলোঁ আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। হয়, তো মই আপোনালোকক দেখুৱাই দি আছোঁ আৰু দাদাৰ পৰা এড্ৰেছ বাকী কিমান কি সেইবিলাক মই পিছত সুধি আছোঁ। তো মই আপোনালোকক দেখুৱাই দি আছোঁ ইণ্টাৰভিউখিনি। এতিয়া মই লগ পালোঁ আমাৰ মৃগাংক দা। নমস্কাৰ। আৰু ট্ৰেভেলত মৃগাংক দা চেনেলটো আপোনালোকেতো জানেই আৰু নাজানে বাৰু, সকলোৱে নাজানে। অলপমান লোকেল জেগাত অলপ চলপ মানুহে জানে, অলপ নহয় বহুতে জানে। এণ্ড কংগ্ৰেটছ ফৰ ইউৰ 6K পাৰ হৈ গৈছে। থেংক ইউ। তো আৰু মৃগাংক দাৰে মানে ঘৰৰে হয় মানে মোৰ দাদাৰ দোকান এইখন। আপোনালোকে আহিব ইউ লাইক আপোনাৰ যিখন লক্ষী কেবিন আছে আমাৰ টিহু টাউনত, লক্ষী কেবিনৰ চাইডৰ ৰাস্তাটো সোমাই আহিব, 4-5খনমান দোকান পাৰ হৈ আহিলে ইয়াতে পাব। দেখাই পাব ডাঙৰকৈ চাইনবোৰ্ড লিখা আছে ইউ লাইক বুলি, ইয়াতে আহিব। মোৰ দাদাৰ দোকান হয় এইখন, মোৰ ঘৰৰে। গতিকে আৰু বাকী চবনে দেখাব দোকানখন কেনেকুৱা, নাজানো কিমানখিনি ভাল কৰিব পাৰিছোঁ। আৰু ইয়াতে আপোনালোকে চাওক এটা বস্তু মানে পূৰা মানে ডিচিপ্লিনত ভালকৈ ৰখা হৈছে আৰু মানে পূৰা ৱেল মেইনটেইনড হয় আৰু বেছি দিন হোৱাই নাই তাত। আৰু মানে বহুত মানে ইয়াতে এই চব মানে দাদাতে আহিছোঁ আৰু তো আপোনাৰ মানে টিহু নগৰীত মানে টিহুৰ মাজমজিয়াত অৱস্থিত এইটো। আপোনাৰ এড্ৰেছটো টিহু টাউন। সহজ উপায় এটা ক'ব পাৰি মানে লক্ষী কেবিন পিছপিন, কাৰণ কি লক্ষী কেবিন বহুত পুৰণা এখন চব মানুহ জানে, চিনি পায় মানে টিহু বাকীখিনিয়ে। সেইকাৰণে মই মানে লক্ষী কেবিনৰ বেক চাইডতো মানে এড্ৰেছটো মানুহখিনিক দিছোঁ, যাতে মানে ফটকৈ মানুহখিনিয়ে গম পায়। আৰু মানে আপোনাৰ আইডিয়াটো মানে কেনেকৈ মানে ইয়াতে মানে এখন মানে পাৰ্লাৰ বইজ পাৰ্লাৰ মানে আগতে মানে টিহুত নাছিল এনেকুৱা, কিন্তু এতিয়া নতুনকৈ মানে আপোনাৰ আইডিয়াটো মানে কেনেকৈ আহিল ইয়াতে মানে এখন মানে স্থাপন কৰিম বুলি? আইডিয়া মানে একচুৱেলি মোৰ ফেমিলিত এখন লেডিজ বিউটি পাৰ্লাৰ আছে, জিনা বিউটি পাৰ্লাৰ বুলি। তেওঁ আগতে নলবাৰীত আছিলে, মই বিয়া কৰাৰ পিছত টিহুত হৈ গ'ল। তো মই গম পালোঁ যে বহুত ল'ৰা মানে আজি নতুন যিটো প্ৰজন্ম মানে অলপ নতুন মানে ফেশ্বন ডিজাইন এটা ল'ব বিচাৰে আৰু ইচ্ছা কৰে, আগৰ দিন নাই যিহেতু। সেইকাৰণে মই মনতে ভাবিলোঁ কি যে এখন যদি জেন্স পুৰুষসকলৰ কাৰণে এখন যদি দিওঁ, গতিকে তেখেতসকলে মানে সুবিধা হ'ব নিশ্চয়। কাৰণ এতিয়া মানে চব মানুহ ইয়ং ধুনীয়া হৈ থাকিব বিচাৰে, সৌন্দৰ্যৰ প্ৰতি এটা চব মানুহৰ এটা আকৰ্ষণ আছে। আৰু সেইভাৱে মই ইয়াতে মানে পাৰ্লাৰখন জেন্স পাৰ্লাৰখন পুৰা আমাৰ লগত মানে আছে। আপুনি মানে ছাৰ্ভিচটো কেনেকুৱা পাইছে? মই ছাৰ্ভিচটো ভালেই পাইছোঁ। আজি 5 তাৰিখৰ পৰা আমি ইয়াত কাটি আছোঁ, দাড়ি চুলি ৰং কৰোঁ, কাটোঁ। আৰু এইখন বিহুটো একদম পিয়ৰলি জেন্টছ টিহুটো মানে বেলেগ জেন্টছ পাৰ্লাৰ নাই। এইখনে প্ৰথম জেন্টছ বিউটি পাৰ্লাৰ এচি। গতিকে কামবিলাক ভালে পাইছোঁ। গতিকে
অলপ কম ৰেটত কম ৰেটত মানে হাই High ফেচিলিটি facility পাইছোঁ। প্ৰভাইড কৰিছে Provide ইয়ালোকে কৰিছে। আৰু খুব সুন্দৰকৈ আপোনালোকে অঁ। চাই লওক ইফালে আমাৰ দাদা আছে দাদাই মেইনটেইন কৰি আছে গোটেইখিনি দোকান বয়ছ একদম মানে ভালকে শুনিব আপোনালোকে এটা মোক ইয়াতে মানে এইখন কি এইখন কি নাই ইয়াত মানে ইয়াতে আপোনালোকে আহি টেটুও বনাব পাৰে টেটু পুৰা ভেৰাইটিজ না ভেৰাইটিজ পায় না পুৰা মানে ভেৰাইটিজ টেটু আছে কি মানে কি বনাইছে এইখন আপোনালোকে ইয়াতে আহক আজিয়ে আহক মই এতিয়া ভিডিঅ' বনাইছোঁ আপোনালোকে এতিয়া আহি কিনে আপোনালোকে টেটু লাগে চুলি লাগে ষ্ট্ৰেইটো কৰিব পাৰে ষ্ট্ৰেইটো আছে চব আছে মানে আপোনালোকে পুৰা মানে হাই ফেচিলিটি এট ল' কষ্ট আপোনালোকে ইয়াত ইমান পাৰ্লাৰখন আমাৰ ইয়াত দেখুৱালোঁ তো এতিয়া মৃগাংক দাই কিবা কৈ দিব আপোনালোকক মই কওঁ যে শোভন শেখৰ শৰ্মা আমাৰ ইউটিউব চেনেলটো আমাৰ শোভন ভাইটি মোৰ ভাইটিৰ নিচিনা চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক চাব সকলোবিলাক আৰু ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰিব বহুত বেছি আৰু ইয়াক অলপমান ছাপোৰ্ট কৰক যাতে অলপমান আগুৱাই যাব পাৰে মৃগাংক দাৰ চেনেলটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে মোৰ চেনেলটোৰ নাম ট্ৰেভেলছ মৃগাংক আৰু ইয়াৰটো হৈছে শোভন শেখৰ শৰ্মা গতিকে দুটা চেনেল চাব অলপমান লোকেল মানুহ দুজনকে অলপ ছাপোৰ্ট কৰক এইখিনিয়ে থেংক ইউ কিন্তু দেখা নাই আৰু চাই লওক আপোনালোকে পুৰা মংগল পাণ্ডে কি কাটিব আহিছে চুলি এইখন মানে আপোনালোকৰ মতে কিমান মানে কেনেকুৱা হৈছে টিহুৰ মাজমজিয়াত পচন্দ লাগিছে তাৰে পইচা বেছি নহয় পইচাও মানে কম ৰেট এনাফ ফেচিলিটি আছে ফেচিলিটি আছে এচি এয়াৰ কণ্ডিশ্যনাৰ এভেইলেবল আছে আৰু আপোনালোকে কি কাটিব আহিছে মই দাড়ি খুৰাইছোঁ অঁ ইয়াতে মানে ফুৰাই গৈছেই মানে कस्टमर रेगुलर हो कैसा एक्सपीरियंस है आपका कैसा एक्सपीरियंस है आपका बताइए पूरा मतलब सब जुगाड़ लाए हैं गुवाहाटी से पूरा प्रोफेशनल हायर करके लाए हैं ये देखिए चेहरा देख लीजिए आप लोग